গাইজ HD থাম্বনেল বনাবৰ কাৰণে মোৰ দৰে আপোনালোকে প্লে ষ্ট'ৰটো অপেন কৰিব লাগিব আৰু সাৰ্চ কৰিব লাগিব পিক্সেল এপ। তো পিক্সেল এপটো সাৰ্চ কৰাৰ লগতে আপুনি ইনষ্টল কৰি ল'ব প্লে ষ্ট'ৰৰ পৰা। মোৰ যেহেতু ইনষ্টল কৰি থোৱাই আছে সেইটো কাৰণে ইয়াত অপেন বুলি দেখাইছে আৰু মই অপেন কৰিম। অপেন কৰাৰ পাছত ইয়াত যিবিলাক থাকে অপশ্যনত নিউ টেক্সট সেইটো ডিলিট কৰি দিব ওপৰত ক্লিক কৰি পেলাই। আৰু এতিয়া চাওক গাইজ তলত থকা 4 নম্বৰ অপশ্যনটো ক্লিক কৰিব আৰু ক্লিক কৰাৰ পাছত ইমেজ সাইজ বুলি থাকিব। ইমেজ সাইজত ইউটিউব থাম্বনেলটো ক্লিক কৰিব আৰু অ'কে কৰাৰ পাছত কালাৰলৈ গৈ কালাৰলৈ যাব আৰু হোৱাইট কৰি দিব আৰু ক্লিক কৰি দিব। অ'কে হৈ গ'ল। তাৰ পাছত যাব লাগিব এতিয়া গেলেৰীলৈ যাব লাগিব। গেলেৰীত আপোনালোকে যোনটো ভিডিঅ' বনাই থৈছিলে ন তাৰ এটা স্ক্ৰীনশ্বট ল'ব লাগিব যোনটো পাৰ্ট আপোনালোকে বহুত ভাল পাইছে থাম্বনেল লগাম বুলি ভাবিছে। তো ভিডিঅ'টো মই প্লে কৰি লৈছোঁ। প্লে কৰাৰ পাছত যোনটো ভাল লাগে সেইটো পাৰ্ট মই স্ক্ৰীনশ্বট ল'লোঁ। স্ক্ৰীনশ্বট লোৱাৰ পাছত মই আকৌ পিক্সেল এপলৈ যাব লাগিব। সেইটো কেনচেল কৰি দিব। তাৰ পাছত প্লাছ আইকনটো টিপিব, ফ্ৰম গেলেৰী যাব। তাৰ পাছত ৰিজেণ্ট যিবিলাক ফটো ল'লে সেইটোলৈ যাব, ৰিজেণ্ট ফটোলৈ যাব। ওপৰত ক্লিক কৰিলোঁ, ফটোটো ক্লিক কৰিব। ক্লিক কৰাৰ পাছত ক্ৰপ কৰিব। ক্ৰপ কৰাৰ পাছত ভালদৰে ক্ৰপ কৰিব যাতে ধুনীয়া হয় আৰু অ'কে কৰি দিব। অ'কে কৰাৰ পাছত এইটো ভালদৰে ফটোটো টানি ল'ব। তাৰ পাছত 3 নম্বৰ তলত 3 নম্বৰ অপশ্যনটো ক্লিক কৰিব। ক্লিক কৰাৰ পাছত শ্বেডো বুলি আছে, শ্বেডোত ক্লিক কৰক, এনেবল কৰক। এইটো অকণমান বঢ়াই দিব। এইবিলাক যিবিলাক আছে মই যেনেকৈ কৰিছোঁ তেনেকৈ কৰি যাব। অ'কে কৰিব আৰু 3 নম্বৰ অপশ্যনত থকা শ্বেডোৰ ওচৰতে এটা ইনাৰ শ্বেডো বুলি আছে তাতো ক্লিক কৰিব। ক্লিক কৰি এনেবল কৰিব। সেইটো বঢ়াই দিব সম্পূৰ্ণ আৰু ক্লিক কৰি দিব। হৈ গ'ল থাম্বনেলটো। তাৰ পাছত আহি গ'লোঁ। পাছত যাব লাগিব ক্ৰম ব্ৰাউচাৰটো লৈ। আপোনালোকে ক্ৰম ব্ৰাউচাৰটো অপেন কৰি ল'ব। তাত চাৰ্চ কৰিব লাগিব এখন PNG 4K আল্ট্ৰা PNG বুলি চাৰ্চ কৰিব লাগিব। 4K আল্ট্ৰা HD PNG মোৰ ইয়াত চাৰ্চ কৰাই আছিলে তো ওলাই গ'ল। ইয়াৰ পৰা যিকোনো এখন লৈ ল'ব, চিলেক্ট কৰি পেলাই ডাউনলোড কৰি ল'ব লাগিব। তো মই ডাউনলোড কৰি লৈছোঁ। ডাউনলোড ইমেজ ডাউনলোড হৈ গ'ল। ডাউনলোড হোৱাৰ পাছত আকৌ ক্ৰম ব্ৰাউচাৰত আৰু এটা বস্তু কাম কৰিব লাগিব। ইয়াত লিখিব লাগিব যে BG ৰিমুভাৰ। তো চাৰ্চ কৰক BG ৰিমুভাৰ। তো চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পাছত remove.bg লিখা আছে তাত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপলোড ইমেজত ক্লিক কৰক, ফটোটো চিলেক্ট কৰক, ডান কৰি দিব। চিলেক্ট কৰাৰ পাছত ডান কৰি দিলে তাৰপাছত আপলোডিং হৈ গ'ল। আপলোডিং হোৱাৰ পাছত ডাউনলোড কৰি দিব। যোনটো বেকগ্ৰাউণ্ড থাকিব ন সেইটো গুচি যাব। ডাউনলোড হৈ গ'ল। আকৌ গ'লোঁ পিক্সেল এপত, প্লাছ আইকনত ক্লিক কৰি ফ্ৰম গেলেৰী কৰিলোঁ। গেলেৰী কৰাৰ পাছত ফটোকপি লৈ ল'লোঁ 4K আল্ট্ৰা HD। লোৱাৰ পাছত সেইটো সৰু কৰি ল'ব লাগিব। ক্লিক কৰি পেলাই ছাইডত ক্লিক কৰি ল'ব আৰু সৰু কৰি দিব। এনেদৰে মই যেনেদৰে কৰিছোঁ তেনেদৰে কৰিব। তো বনি গ'ল ফুল HD থাম্বনেল। গাইজ মই এনেদৰেই বনাওঁ আৰু ছেভ এজ কৰিব। ছেভটো গেলেৰী কৰি দিব। ইয়াত এটা এডভাৰটাইজ ওলাব। সেয়া এডভাৰটাইজটো ওলাই গ'ল। সেইটো বেক কৰি দিব। মই বেক কৰি দিছোঁ। বেক কৰাৰ পাছত মই গেলেৰীলৈ গ'লোঁ। গেলেৰীত দেখাই দিছোঁ ফটোকপি কেনেকুৱা হৈ গ'ল চাই লওক। সেইটো এনেদৰে মই ভিডিঅ'ত থাম্বনেল লগাওঁ। তো আপোনালোকেও বনাব পাৰে, চাই লওক গাইজ। তো ভাল লাগিলে কমেণ্ট কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। বাই বাই গাইজ।